পৃথিৱীত কেৱল সেইজন মানুহে সুখী যি বুজি পাইছে আনৰ পৰা একো আশা কৰি লাভ নাই। জীৱনটো সদায় নিজৰ মতে উপভোগ কৰিব শিকক। মানুহৰ পছন্দ সময়ে সময়ে সলনি হৈ থাকে। বিশ্বাস হ'ল এনেকুৱা এটা শব্দ যিটো কৰিবলৈ 1 ছেকেণ্ড, ভাবিবলৈ 1 মিনিট, বুজিবলৈ এদিন আৰু প্ৰমাণ কৰিবলৈ গ'লে গোটেই জীৱন লাগি যায়। সকলো মানুহৰ আগত নিজৰ দুখ প্ৰকাশ নকৰিব। দৰৱ সকলোৰে লগত নাথাকিলেও নিমখ কিন্তু সকলোৰে ঘৰে ঘৰে থাকে। ভাল মানুহ হ'বলৈ চেষ্টা কৰক, কিন্তু প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব। সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকো নালাগে। কিন্তু বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? সকলো বস্তুৰে মূল্য সময় আহিলেহে অনুভৱ কৰিব পৰা যায়। যিদৰে সদায় ফ্ৰীতে পোৱা অক্সিজেনৰ বাবেও হস্পিটেলত কিন্তু পইচা দি কিনিব লগা হয়। খং আৰু অহংকাৰ বেছিকৈ থকা মানুহৰ জীৱনত আন কোনো শত্ৰুৰ প্ৰয়োজন নাই। সকলো মানুহৰ কিছুমান ভাল আৰু বেয়া গুণ থাকে, কিয়নো আমি মানুহ, ঈশ্বৰ নহয়। সৰুতে আমাৰ হাতত ঘড়ী নাছিল, তথাপিও অফুৰত্ন আছিল। এতিয়া সকলোৰে হাতে হাতে ঘড়ী, কিন্তু সময় কাৰো নাই। যদি কোনোবাই আপোনাৰ অন্তৰত আঘাত কৰে, দুখ নকৰিব। যিজোপা গছৰ ফল মিঠা, সেইজোপা গছত ফৰমুঠি মৰা মানুহো বেছি। সকলোৱে বিচাৰে প্ৰতিজন ল'ৰাই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰে পিন্ধিব লগা হয়, আৰু শেষৰ কাপোৰখনো আনৰ হাতেৰে পিন্ধিব লগা হয়। জীৱন পথত বহুতো মানুহৰ সৈতে পৰিচয় হয়। কোনোবাই ভাল পাবলৈ শিকায়, কোনোবাই জীয়াই থাকিবলৈ শিকায়, আৰু কোনোবাই বিশ্বাস কৰিলে কেনেদৰে ঠগিব লাগে সেইটোও শিকায়। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ যে নিজক লৈ সুখী হ'ব লাগে আৰু কাৰো পৰা একো আশা কৰিব নালাগে।